আৰু এইখনে হ'ল জ্যোতিৰ্ময় দাসৰ পঢ়া স্কুল দেখিবলৈ পাইছে। বজালী পাঠশালাগুচি শংকৰদেৱ শিশু নিকেতন পাঠশালাগুচি দেখিবলৈ পাইছে। আৰু ইফালে ভিতৰত জ্যোতিৰ্ময় দাস আছে, মই গৈ দেখাই আছোঁ। আৰু ইফালে চাওক, এনেকৈ ইফালে চাব পাৰে জ্যোতিৰ্ময় দাস। আমাৰ হিয়াৰ মতো জুবিনদাৰ এনেকৈ গান গাই আছে, চাব পাৰে। আৰু এয়া জ্যোতিৰ্ময় দাসক কাষত লৈ দেখিবলৈ পাইছে, এনেকৈ গান গাই থকা দেখিবলৈ পাইছোঁ। আৰু এয়া হ'ল জ্যোতিৰ্ময় দাসৰ স্কুলখনৰ পৰিৱেশ দেখিবলৈ পাইছে। আৰু এয়া জ্যোতিৰ্ময় দাসৰ যিখন পঢ়া স্কুল শংকৰদেৱ শিশু নিকেতন, অলপ মই দেখাই দিছোঁ, বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে। তাক এইখনেই হ'ল জ্যোতিৰ্ময় দাসৰ পঢ়া স্কুল। আৰু মোৰ লগত আছে এজন জ্যোতিৰ্ময় দাসৰ শিক্ষক, তেখেতৰ লগত অলপ মই কথা পাতিব বিচাৰিছোঁ। আচলতে জ্যোতিৰ্ময় দাস কেনেকুৱা আছিল পঢ়াত, বা কেনেকুৱা কি ক'ব আচলতে? নমস্কাৰ। আচলতে জ্যোতিৰ্ময় সৰুৰ পৰা অমায়িক আৰু মানে আচাৰ্য নিষ্ঠা, আচাৰ্যৰ প্ৰতি তাৰমানে অত্যন্ত ভক্তিভাৱ আছিল আৰু আচাৰ্যৰ গোটেই কথাবিলাক তাৰমানে সৰগত কৰি পঢ়া শুনাত মানে অভ্যস্ত হৈছিল। দ্বিতীয়তে মাক দেউতাক যথেষ্ট তাৰমানে দুৰ্বল আছিল, যদিও তাৰমানে তেওঁক লগা যিখিনি তাৰমানে কিতাপ পত্ৰ বা বহি এইবিলাক কিন্তু সম্পূৰ্ণভাৱে দিছিল। গতিকে তেওঁ এজন সফল ছাত্ৰ, আমি তেওঁক লৈ গৌৰৱান্বিত। আচলতে আপুনি জ্যোতিৰ্ময় দাসক কোনটো ছাবজেক্ট মানে হেৰি কৰিছিল? মই এনে গণিত শিকাইছিলোঁ। গণিতত অত্যন্ত তাৰমানে ভালেই আছিল। গতিকে তেওঁ দুয়োখন এডভান্স মেথছ আৰু জেনেৰেল মেথছ দুয়োখন ছাবজেক্টতে তাৰমানে 100 নম্বৰ পাইছিল। এয়া হৈছে দেখিবলৈ পাইছে বজালী পাঠশালাগুচি শংকৰদেৱ শিশু নিকেতন পাঠশালাগুচিৰ এয়া স্কুলৰ দৃশ্য আপোনালোকক মই দেখাই দি আছোঁ। চাওক কেনেকুৱা আজি উখল মাখল পৰিৱেশ জ্যোতিৰ্ময় দাস ইফালে লৈ আহিছে, দেখিবলৈ পাইছে। খুবেই ভাল লাগিছে আজি বজালী পাঠশালাগুচি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱ দেখিবলৈ পাইছে।